নিবাসস্থানত উপস্থিত হৈছেহি কিয়? তোমালোকৰ নিজ নিজ প্ৰতিপুত্ৰ আৰু কন্যাসকলক নিজ গৃহত এৰি থৈ এই ঘোৰ অৰণ্যৰ মাজত উপস্থিত হোৱা মইতো কোনো কাৰণ নেদেখোঁ। এই কাৰ্য তোমালোকৰ চৰিত্ৰত কলংকৰ কালিমা নাথাকিবলৈ বাৰু। যোৱা যোৱা গোপীসকল, নিজ নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰা। মাতি আনি এতিয়া নিষ্ঠুৰভাৱে বিদায় দিয়াৰ কাৰণ কি? সেই গোপিকাৰঞ্জন তোমাৰ চৰণ দৰ্শনৰ পৰা গোপীসকলক বঞ্চিত নকৰিবা প্ৰভু। গোপীসকল, তোমালোকৰ এই আশা পূৰ্ণ হ'ল। এতিয়া তোমালোক নিজ নিজ গৃহলৈ উভতি যোৱা। তোমালোকৰ নিজ নিজ প্ৰতিপুত্ৰ আৰু কন্যাসকল অতি ব্যাকুল হৈ পৰিছে, আৰু তোমালোকৰ এই কুকৰ্মই জগতত সুখ্যাতি নানিবনে বাৰু? প্ৰতি সেৱা হৈছে সতীৰ ধৰ্ম, আৰু উপগতি ভোগ কৰাটো অতি ঘৃণনীয়। সকলো প্ৰাণীৰে আধাৰ তুমি ইন্দ্ৰতা তোমাৰ অভিযোগে নকৰা বঞ্চিত আমাৰ ঢালি দিছো তোমাৰ পদ্মত লক্ষ্যতে আনন্দবদ্ধ প্ৰভু আমাক চালানি নকৰিব। একান্ত ইচ্ছা যদি তোমালোকৰ ভক্তিৰে মন প্ৰাণ উঠিব সেইটো মোৰ চৰণ প্ৰান্তত, তেন্তে আৰু মই নকৰোঁ বাৰু। মোৰ নহওক তোমালোকৰ মনৰ কামনা। আজি এই শাৰদীয় পূৰ্ণিমাৰ মধুৰ জোনাক নিশা প্ৰেম প্ৰীতিৰ এক অভিযান নিজৰা বৈ আহক সৰ্গৰ পৰা। আহা আহা গোপীসকল, আমি সকলোৱে নৃত্য কৰোঁ।
ইচ্ছা যদি তোমালোকৰ আহা আহা গোপীসকল আমি সকলোৱে নৃত্য কৰোঁ
কিছু আগুৱাই যাব লাগিব বৰ ক্লান্ত অনুভৱ কৰিছা নহয়নে সখী এই পঞ্চকাৰণ্য কেনেকৈ আগবাঢ়িম প্ৰভু এখোজো আগুৱাব পৰা নাই উপায় কি প্ৰভু লৈ যোৱা তোমাৰ লগতে প্ৰাণনা বুজিছো এওঁ মোৰ অনুকম্পা লাভ কৰি একেবাৰে গৰ্বিতা হৈ পৰিছে বাৰু এওঁৰ গৰ্ব পূৰ্ণ কৰিব লাগিব সখী যদি একান্তই যাব নোৱাৰা তেন্তে আহা সখী মোৰ এই বাওঁ কাণতে আৰোহণ কৰাহি তোমাৰ আগুৱাব নোৱাৰা প্ৰভুৱে মোক তেওঁৰ কান্ধত আৰোহণ কৰিবলৈ ক'লে আৰু মই গৰ্ভিণীজনী হৈ প্ৰভুৰ কান্ধত উঠিব খোজোতে প্ৰভুৰ কথাত অন্তৰ্ধান হ'ল
এই দশা কৰিছে সিহঁতক মই ইয়াৰ উচিত শিক্ষা প্ৰদান কৰিম সিহঁতৰ মাজৰ এগৰাকী গতিক হৰণ কৰি মই লৈ যাম এতিয়া মই কৃষ্ণৰ ভাও ধৰি সিহঁতৰ লগত নৃত্য কৰিম আমি দুয়োটাই যাৰ পৰা তোৰ লাভ হ'ব আৰু মোৰ লাভ হ'ব ইয়াত যিমানখিনি লোক আছে তাৰে আৰু আধা মই ল'ম দুয়োটাই সমানে ভগাই ল'ম হ'বনে বাৰু সেয়ে হওক তেনেহ'লে ধন্য ব্ৰজাঙ্গনা সাগৰ ধন্য তোমালোকৰ প্ৰেম ভক্তি ভাবিছিলো কামতো হৈ তৃষ্ণা নিবাৰণৰ বাবে তোমালোক আহিছিলা মোৰ কাষলৈ আৰু সেয়েহে এগৰাকী গোপী হৰণ কৰি মই তেওঁলোকৰ পৰীক্ষা কৰিছিলোঁ কিন্তু যি বুজিলো সকলোৰে একান্ত ভকতি নাই কাৰো কামনা বাসনা লোভ মোহ কাম ক্ৰোধ এই সকলোবোৰ যে ত্যাগ কৰি একান্ত মনে মন বা ঢাপি দিছে মোৰ সন্তান্ত ভক্তাধীন ভগৱান মই ভকতৰ মনোবাঞ্ছা নিশ্চয় পূৰণ কৰিব লাগিব বাৰু যাওঁ প্ৰাণৰ ভক্ত গোপিকাসকলক দৰ্শন দি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰোঁগৈ
নিবাৰণৰ বাবে তোমালোক আহিছিলা মোৰ কাষলৈ। কিন্তু দূৰ হ'ল সেই ভাৱ মোৰ। চিৰদিনলৈ বান্ধিলা তোমালোকে মোক ভক্তিৰ দোলেৰে। জানা সকলোৱে ভক্তাধীন ভগৱান মই। ভকতৰ পদধূলি লওঁ মই শিৰে তুলি, আৰু সিদ্ধি কৰোঁ ভকতৰ মনৰ কামনা। পোৱা হেৰা বানৰ দুখীসকল, আছে নেকি তোমালোকৰ কিবা কামনা বাসনা? বাৰচ বিমোহন কানুৱাৰ আৰাধ্যা দেৱতা জগত, গোপিনীৰ মন প্ৰাণ থাকে যেন তোমাৰ চৰণ চিৰকাললৈ। কৰিছা যদিহে ইচ্ছা কোৱা প্ৰভু। সংসাৰত কোনজনে ভজে উপকাৰীসকলক, উপকাৰী অপকাৰী নকৰি বিচাৰ উভয়কে ভজে কোনজনে? কৰিলা উত্তম প্ৰশ্ন। শুনা তেন্তে বিৱৰণক্ষণ। উপকাৰীজনক ভজে মাত্ৰ অন্যে পৰিহৰি, সিজনৰ কোনো ধৰ্ম নাই জানিবা নিশ্চয়। যিজনে উপকাৰী অপকাৰী নকৰি বিচাৰ উভয়কে কৰে মূলন, সিজনে মহৎ লোক ধৰ্ম সিদ্ধি হয়। আৰু শুনা, এই উভয়কে নবজা লোকাচাৰী, যিজন ব্ৰহ্মজ্ঞানী জ্ঞানতাৰে সকলো অনিত্য, পূৰ্ণকাম আসক্তিবিহীন, সিজনে এই উভয়কে নবজে গুৰুত গুলি যিজন সজ্জনক নামানে সমূলি। Oh,